আছামিজ কিচেন ব্লগছলৈ স্বাগতম। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু বৰ্তমান পৰিস্থিতি বহুতে বেয়া, সকলোৱে ভালদৰে থাকিব। আৰু মই এটা ফেচিয়েল পেক লগাম আৰু উঠি কেনে ঘৰ চৰ চাফ চিকুণ কৰি কেনে এতিয়া ভাবিছোঁ ফেচিয়েল পেক লগাওঁ হোমমেড। আৰু সকলো ঘৰত থাকিব পাৰে এনেকৈ, আৰু আপোনালোকে ঈদৰ কাৰণে এনেকৈ লগাব পাৰে। স্কিনৰ কাৰণে বহুতেই ভাল হ'ব আৰু স্কিন গ্ল'য়িং কৰে। আৰু ফেচিয়েল পেকটো এনেই স্কিনটো ব্ৰাইট কৰে, নকৰা নহয়, বহুত ভাল হয়। মই আগৰ পৰা লগাইছোঁ এনেকৈ ফেচিয়েল পেক, ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ কেনেকৈনো লগাওঁ। নহ'লে ব'লক লগাওঁগৈ। মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল দৈ আৰু ফেচিয়েলৰ বাবে 4টা ষ্টেপ আছে। আৰু মই ইয়াতে 1 চামুচ দৈ লৈ ল'ম ক্লিনজিঙৰ কাৰণে। আপোনালোকে যিমানখিনি ফেচত লাগে সিমানখিনি লৈ ল'ব। মোৰ 1 চামুচতে হৈ যাব, সেইটো কাৰণে 1 চামুচে লৈছোঁ মই। আৰু মই লৈ লৈছোঁ ইভিয়ন কেপচুল। আপোনালোকে ফাৰ্মাচীৰ পৰা পাই যাব ইভিয়ন কেপচুল। আৰু মই এটা লৈ লৈছোঁ আৰু সৰুকৈ কাট কৰি কেনে মই ইয়াতে লৈ লৈছোঁ। ইজি ষ্টেপ হয়, সৰু ল'ৰা ছোৱালীও বনাব পাৰিব এনেকৈ। আৰু মই লৈছোঁ ৱা ব্ৰেণ্ডৰ এল'ভেৰা জেল। আজিকালি মাৰ্কেটত বহুত ধৰণৰ এল'ভেৰা জেল ওলাইছে, সেইবিলাকো ল'ব পাৰে। আৰু মই ইয়াতে দি দিছোঁ আৰু চাব পাৰিছোঁ ওপৰত বাকলিটো নাইকিয়া, কাৰণ মোৰ ভাইটি যিকোনো থাকিলে এনেকৈ বাকলি থাকিলে মানে তাত সহ্য নহয়, তাৰপিছত গুচাই দিয়ে। সেইটো কাৰণে দেখাব নোৱাৰিলোঁ, মই কৈ দিলোঁ যোনটো ব্ৰেণ্ডত লগাইছোঁ। আৰু ভালদৰে মিক্স কৰি লৈছোঁ। আমাৰ ৰেডি হৈ গ'ল ক্লিনজিং পেক। প্ৰথমতে আপোনালোকে মুখখন ধুই ল'ব, এনেই নৰ্মেল পানী দি ধুই কেনে ভালদৰে মুচি কেনে পিছত ক্লিনজিং কৰিব। বা ফেচ পেক লগোৱাৰ সময়ত সদায় আগতে মুখখন ধুই ল'ব লাগে নৰ্মেল পানী দি। আৰু একদম ইজি ষ্টেপ হয়, সকলোৱে পাৰিব এনেকৈ কৰিব। আৰু এনেকৈ শ্ল'লি লাহে লাহে আপোনালোকে এনেকৈ ক্লিনজিং কৰি ল'ব। 2-3 মিনিটৰ ভিতৰত আপোনালোকৰ ক্লিনজিং হৈ যাব, পিছত ভালদৰে ৱাশ্ব কৰি ল'ব। এই ৰেমেডিটো স্কিনটো বহুত ছফ্ট বনায়। যেতিয়া আপোনালোকে নিজে ট্ৰাই কৰিব তেতিয়া অনুভৱ কৰিব, ইমানেই ভাল লাগে কৰি কেনে। একদম মই শ্ল'লি কৰিছোঁ আৰু স্পীড দি দিছোঁ। এতিয়া মই ৱাশ্ব কৰি ল'ম। ৱাশ্ব কৰি কিনে আকৌ লগ পাই আছোঁ। চাব পাৰিছে মোৰ স্কিনটো কিমান গ্ল' কৰি আছে। আপুনি চাব পাৰিছে মোৰ গাল দুটা কিমান জিলিকি আছে। তো আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। আৰু ছেকেণ্ড ষ্টেপ হ'ল আমাৰ স্ক্ৰাব। আৰু স্ক্ৰাবত লৈছোঁ তেনেকৈ ইজি হয় ক্লিনজিঙৰ দৰে। 1 চামুচ লৈছোঁ দৈ, যদি আপোনাৰ বেছি লাগে ফেচত অলপ বেছিকৈ ল'ব পাৰে। আৰু ইয়াতে দিছোঁ ৰাইচ ফ্লাৱাৰ আৰু পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি স্ক্ৰাব কৰিলে বহুতেই সুবিধা হয়, বহুত ভাল হয়। আৰু কাৰোবাৰ যদি চেঞ্চিটিভ স্কিন থাকে তেতিয়া আপোনালোকে পিঠাগুড়িটো ব্যৱহাৰ নকৰিব, তেতিয়া আটা ল'ব পাৰে, নহ'লে বেচন ল'ব পাৰে। পিঠাগুড়ি স্কিনটো বহুত ব্ৰাইট কৰে আৰু গ্ল' কৰে। এতিয়া একেলগে মই মিক্স কৰি ল'ম। আৰু ইয়াতে দি দিছোঁ অকণমান হানি, যদি নাথাকে নিদিলেও হ'ব। আৰু আছিল বুলি মই দি দিলোঁ হানি, স্কিনৰ কাৰণে বহুতেই ভাল হানি। আৰু 3টা ইনগ্ৰিডিয়েণ্টছ দি আমাৰ ৰেডি হৈ গ'ল স্ক্ৰাব। স্ক্ৰাব 3 মিনিটৰ কাৰণে কৰিব আৰু একদম কুইক ফেচিয়েল বুলি ক'ব পাৰি, কাৰণ বেছি টাইম নালাগিব। আৰু আপোনালোকে একদম লাহে লাহে কৰিব স্ক্ৰাব মানে বেছি স্পীডত, মানে স্কিনত যে কষ্ট নাপায় তেনেকৈ নকৰিব। কাৰণ মই স্পীড দিছোঁ, ভাবিব পাৰে যে মই বহুত জোৰকৈ কৰিছোঁ, কিন্তু নহয়, মই বহুত লাহে লাহে বহুত ছফ্টলি কৰিছোঁ। তো আপোনালোকে এনেকৈ ছফ্টলি কৰিব আপোনাৰ ফেচত যেতিয়া স্ক্ৰাব কৰিব। আৰু স্ক্ৰাব কৰিলে ব্লেক হেডছ আৰু হোৱাইট হেডছৰ কাৰণে বহুতেই ভাল হয়। তো আপোনালোকে স্ক্ৰাব কৰিব, যেতিয়া নাকত বগা বগা এনেকৈ ব্লেক হেডছ হোৱাইট হেডছ হৈ থাকে বা চেইনত হ'ব পাৰে, তেতিয়া মানে তেতিয়া এনেকৈ স্ক্ৰাব কৰিলে ভাল হয়। আৰু দৈ আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল, হেয়াৰৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল। যেতিয়া আমি এনেকৈ ফেচিয়েল কৰোঁ, 1 সপ্তাহ কাৰণে আপুনি চাব গ্ল' হৈ থাকিব স্কিনটো, তেতিয়া গম পাব, ইমানেই ভাল পাব। যেতিয়া আপুনি এইটো ফেচিয়েল কৰিব তেতিয়া অনুভৱ হ'ব ইমান। এতিয়া মই ৱাশ্ব কৰি ল'ম।
ৱাও চাব পাৰিছে মই ফেচ ৱাছ কৰি আহিছোঁ নৰ্মেল পানী দি আৰু মোৰ স্কিনটো ইমান গ্ল' কৰিছে মই খুশ হৈ গৈছোঁ মই বহুত হেপ্পী হৈ গৈছোঁ মই ফেচিয়েল কৰি কেনে আৰু থাৰ্ড ষ্টেপত আছে আমাৰ মাছাজৰ কাৰণে লৈ লৈছোঁ 1 চামুচ দৈ আৰু লৈছোঁ এল'ভেৰা জেল যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে এল'ভেৰা জেল আৰু লৈছোঁ ইয়াতে গ্লিচাৰিন একো প্ৰব্লেম নাই গ্লিচাৰিন দিলে আৰু মই ইয়াতে গ্লিচাৰিন লৈ লৈছোঁ আধা চামুচমান গ্লিচাৰিন ল'ম একদম সিম্পল হয় মাছাজটো আপোনালোকে একদম সিম্পলকৈ বনাব পাৰিব এনেকৈ যেতিয়া আমি ফেচিয়েল কৰোঁ মাছাজ বহুত ইম্পৰ্টেণ্ট হয় তেতিয়া মাছাজ কৰিব লাগে আৰু দৈত বহুত লেক্টিক এচিড আৰু জিংক পোৱা যায় আৰু বহুত স্কিনৰ কাৰণে বহুতে ভাল আৰু বহুত স্কিনত একনি থাকিব পাৰে তো একনিৰ কাৰণে দৈ বহুতে ভাল তো আপোনালোকে দৈ ইউজ কৰিব পাৰে আৰু 4-5 মিনিটৰ কাৰণে মাছাজ কৰি ল'ব আৰু মোৰ স্কিনটো ধৰি কিনে ইমান সফ্ট লাগি আছে আৰু চাব পাৰিছে মই ফেচ ৱাছ কৰি আহিলোঁ আৰু আপোনালোক দেখাই দিছোঁ এটা ষ্টেপ মই যেতিয়া লগাওঁ আকৌ মই ৱাছ কৰি কিনে আপোনালোক দেখাই আছোঁ কেনেকৈ হৈছে স্কিন আৰু ফ'ৰ্থ ষ্টেপত আছে মাস্ক এইটোৱে লাষ্ট মাস্ক হয় আৰু মই দি দিছোঁ 1 চামুচ দৈ আৰু যিমানখিনি আছে সিমানখিনি দি দিছোঁ কাৰণ লাষ্টে আছিলে আৰু ইয়াতে দি দিছোঁ মই বিলাহী মই এটা বিলাহী আধা কাটি লৈছোঁ আৰু আধা মই ইয়াতে জুচ দি দিছোঁ 1-1.5 চামুচমান হৈ যাব এনেকৈ জুচ ওলাই লৈছোঁ এই মাস্কটো গ্ল' কৰিব লগতে পিগমেণ্টেশ্যনৰ কাৰণে বহুতে ভাল তো আমি এনেকৈ মাস্ক লগাব লাগে স্কিনত আৰু তাৰপিছত লৈ লৈছোঁ মই কোকো পাউডাৰ যদি নাথাকে তাত তেতিয়া আপোনালোকে আটা ব্যৱহাৰ কৰিব পাৰে আৰু কোকো পাউডাৰ পাই যাব বেকাৰীত পাই যাব নহ'লে কফি পাউডাৰো ইউজ কৰিব পাৰে যদি নাথাকে আৰু যদি কোকো পাউডাৰ নাথাকে আটা ল'ব পাৰে এইটো ফেচিয়েলত কোকো পাউডাৰটো দিলে ভাল হয় আৰু আমি যেতিয়া কেক বনাওঁ সেইটো কোকো পাউডাৰ হয় আৰু মই ইয়াতে ঢালি লৈছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম এতিয়া আমাৰ ৰেডি হৈ গ'ল মাস্ক মিক্স কৰা হৈ গ'ল আৰু এপ্লাই কৰাটো বহুত ইজি হয় আপোনালোকে ব্ৰাছৰ সহায়ত নহ'লে স্পুনৰ সহায়ত চামুচৰ সহায়তে আপোনালোকে এনেকৈ এপ্লাই কৰিব পাৰে মোৰতো বহুত সুবিধা হয় প্ৰথম যেনেকৈ আপুনি আঙুলি বা হাত ভালদৰে ধুই ল'ব ধুই কেনে এপ্লাই কৰিব আৰু মোৰ সুবিধা মোৰ হাতেদি কৰি কেনে বহুত ভাল লাগে তো মই হাতেদি কৰিছোঁ আৰু আপোনালোকৰ যোনটো সুবিধা হয় সেইটো দি কৰিব পাৰে একো প্ৰব্লেম নাই আৰু এই ফেচ মাস্কটো লগোৱাৰ পিছত বহুত ঠাণ্ডা লাগে ফেচটো বহুত আৰাম লাগে ঠাণ্ডা কিয় হয় দৈৰ কাৰণে বহুত ঠাণ্ডা হৈ যায় আৰু ছান টেনৰ কাৰণে বহুত ভাল যেতিয়া আমাৰ ৰ'দত স্কিনটো জ্বলি যায় তেতিয়া এনেকৈ ফেচ মাস্ক ব্যৱহাৰ কৰিলে বহুতেই ভাল ফেচ মাস্কটো 15 মিনিট ৰাখিব লাগে আৰু 15 মিনিট পিছত মই ৱাশ্ব কৰি ল'ম চাব পাৰিছে মই এতিয়া ৱাশ্ব কৰি আহি আছোঁ আৰু ৱাশ্ব কৰাৰ পিছত মই দেখুৱাই দিছোঁ মোৰ ফেচটো কেনেকুৱা হৈছে চাব পাৰিছে স্কিনটো কিমান গ্ল' হৈ আছে আৰু গ্ল' কৰি আছে আৰু মই এতিয়ালৈকে ফেচটো মোচাও নাই মই দেখুৱাই দিছোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব